আজি আপোনালোকক দেখুৱাম ভেন্দিৰ পকৰা। ভেন্দিৰ পকৰা কেনেকৈনো বনাব পাৰি চাওঁ আহকচোন এবাৰ। এয়া ভেন্দিকেইটা ভালকৈ ধুই ল'ব আৰু এটা এটাকৈ সুন্দৰকৈ ফালি দীঘলে ফালিব আৰু মাজৰ যি গুটি থাকে উলিয়াই দিব। চাই থাকক। সৰু সৰুকৈ কাটি নল'ব। এয়া চব গুটি উলিয়াই দিব। কিছুমান ভেন্দিত গুটি নাথাকে, কিছুমানত থাকে। সমানকৈ ফালি লৈ গুটিখিনি উলিয়াই দিব। ভেন্দি টেঙা দিও খাব পাৰি, পকৰা বনাইও খাব পাৰি আৰু চব্জি বনাইও খাব পাৰি। এয়া চব মোৰ কাটা হ'লে অলপ পিছত বেচনেদি সানি ধুনীয়াকৈ কেৰাহীত বহাই দিম। এতিয়া চাওক মোৰ এই কটা চেচটো আছিল। এয়া চব সুন্দৰকৈ গুটিখিনি উলিয়াই ল'ব। তাৰপিছত মই বেচনেদি সানি দিম। এতিয়া চাই লওক, বেচন দি দিলোঁ। ভেন্দি লৈ দিব, কিমানখিনি ভেন্দি দি দিব সেয়া কোনোবাতে দি দিব বেচনটো। এয়া নিমখ দি দিলোঁ। অলপ হালধি দি দিলোঁ। তাৰপিছত পানীৰে গুলি ল'ম। এয়া চাই থাকক। বেছি গোটা নকৰিব। অলপ থপথপীয়া হ'লে বেছি ভাল হয়। পানীটো অলপ অলপকৈ দি সানি ল'ব, নহ'লে বেছি হৈ গ'লে পনীয়া হৈ যাব। এয়া চাওক। গোলা হৈছে। এতিয়া কেৰাহী বহাই দিলোঁ আৰু লগতে তেল দি দিলোঁ। তেল নহ'লে ৰিফাইনো দিব পাৰে।
মই তেলে দি দিলোঁ। এয়া চাওক, তেলটো অলপ বেছিকৈ দি দিব বা ৰিফাইন হওক। অলপ গৰম হ'ব লাগিব। তেল গৰম হৈছে। মই এটা এটাকৈ ভেন্দিকেইটা এটা এটাকৈ বেচনত জুবুৰিয়াই তেলত দি দিম। এয়া চাওক, চাই থাকক। সুন্দৰকৈ লগাই দিব। এয়া চাই থাকক, ভাজা হৈছে। ইমান সুন্দৰ হৈছে, চাওক। অলপ মৰমৰীয়া হ'ব দিব এইটো। চাওক, ধুনীয়া হৈছে। ঘৰত বনাই খাব আৰু। এয়া চাওক, এতিয়া মই ভেন্দি হৈছে। আৰু আপোনালোকে বনালেও গৰমে গৰমে খাব, তেয়ে সোৱাদ পাব।